So, আজি মই গৈ আছো এটা ৰাইডত। Yes, motorbike. আজি মোৰ লগত যাই আছো কুমাৰ আৰু এইফালে আজি আমাৰ ভ্লগৰ সেকেন্ড পাৰ্টনাৰ হ'ল এইখন এক্টিভা। তো আজি এইখন লৈ যাম আৰু সো ফাৰ্ষ্ট এইটো ডিগিত থওঁ তাৰপিছত যাওঁ আৰু আমি। তো এতিয়া আমি আমাৰ ৰাইড ষ্টাৰ্ট কৰিছোঁ আৰু আচলতে আজি আমি গৈ আছোঁ দীপৰ বিল। তো এতিয়া দীপৰ বিললৈকে গৈ আছোঁ, তাৰপিছত দেখা পাব। আৰু এইফালে ৰ'দ মাথাত পৰি আছে, ৰাতিপুৱা অলপ বৰষুণ দিছিল, বাট নাই বৰষুণ দিয়ক কিবা দিয়ক গৰম দিনত গৰম পৰিবই। তো এতিয়া কিবাকে যাই পালে হ'ল আৰু বহুত ৰ'দ পৰি আছে। আমি ধীৰেনপাৰা ক্ৰছ কৰিলোঁ আৰু যাব আছে, অলপ দূৰ যাব আছে। তো ইয়াৰ পিছত আমি চাই গড়চুক পাম, তাৰপিছত গড়চুকৰ পিছত আৰু পামৈ এইফালে অলপ সোমাই যাব লাগিব। তো যাই থাকিলে দেখা পাব ভালদৰে। সোমাই আহিছোঁ যখন ফালি দীপৰ বিল যায় আৰু হঠাতে মানে ৰ'দটো কমাই দিছে, বহুত ভাল লাগিছে। আৰু ৱেডাৰটোৰ কাৰণে এটাই কথা ক'ম, হোৱাট ইজ ৱেডাৰ, হোৱাট ইজ। তো এতিয়া আমি আগবাঢ়ি গৈ আছোঁ আৰু ৰ'দটো কমা মানে অলপ ভাল লাগিছে, অলপ বতাহটো ভাল লাগি ঠাণ্ডা ঠাণ্ডা বতাহ আহিছে। আৰু মানে গড়চুক পাৰ হৈ ইফালে সোমাই অহাৰ লগে লগে অলপ মানে নেচাৰটো বেলেগ হৈ যায়। তো বেলেগ অলপ নেচাৰেল ভাইবছ এটা আহি যায় নিজে নিজে, যিহেতু পাহাৰীয়া আৰু বহুত গছ গছনি বহুত আছে। তো এতিয়া আমি লাহে লাহে জোৰে জোৰে গৈ আছোঁ। তো আমি দীপৰ বিল আহি পালোঁ, জাষ্ট নামিলোঁ আৰু এতিয়া আহি পালোঁ। অলপমান ঘূৰিম ফুৰিম, চাম, দেখুৱাম ভাল ভাল বস্তু আৰু নেচাৰেল মানে চব নেচাৰেল ভাইবছ আৰু। তো তোমাৰ আজি বেলেগে চলাইছে গাড়ী মানে। এতিয়া আমি নামিলোঁ গাড়ীৰ পৰা, এতিয়া অলপমান যাওঁ আৰু ইফালে এখন মানে সৰু কিবা উদ্যান পাৰ্ক কিবা অলপমান একদম সৰু আহিছোঁ মই আগতে, বাট আছে আৰু অলপ দেখুৱাব পাৰি। আৰু এনেকুৱা মানে এইফালে দীপৰ বিলত এনেকুৱা ল'ৰা আমাৰ দৰে ডেকা ল'ৰাবোৰ মানে পুৰা এনেকৈ ৰাইড কৰি আহিয়ে থাকে, এইবিলাক যিমান দেখা পাইছে অহা যোৱা কৰি থাকে ইমান। আৰু সেয়াই আৰু তো এইফালে মানে বেলেগ একো মানে নাই, এখনে বহুত ডাঙৰ মানে লাতকৈ বেছি ডাঙৰ এখন বিল আছে। তো এইখন বিল হয়, বহুত ডাঙৰ বিল মানে, সেইকাৰণে বেছি এইখন পপুলাৰ। আৰু এইফালে এনেকুৱা এটা ৰ'ড আছে আৰু এইফালেদি ওলাই যাব পাৰি, এইফালেদি আমি য'ৰ পৰা আহিছোঁ এইফালে যাব পাৰি, এইফালেদি আগেদি। তো বেলেগ একো নাই আৰু বিলখন আছে, সেইটোৰ কাৰণে চাগে মানুহবোৰ চাব আহে। আৰু মানে এটা পৰিৱেশটোৱে, ইয়াৰ এনভাইৰনমেণ্টটোৱে কিবা বেলেগেই ভাল, মানে একদম ঠাণ্ডা পৰিৱেশ। আৰু আহি মানে বহুত ভাল লাগে, মই যিমানবাৰ আহিছোঁ মানে খুবেই ভাল লাগিছে। তো এবাৰ আহিছিলোঁ বিশ্বৰ লগত
আৰু এইফালে মানে দোকানৰ বেছি সেই নাই, সৰু সুৰা এনেকুৱা দোকানবোৰ আছে, নাৰিকলৰ দোকান আছে, এইফালে ডাব খাব পাৰে। তো ভাল লাগে। আৰু এতিয়া আমি পাৰ্কখনৰ ভিতৰত যাম। তো এতিয়া আমি দীপৰ বিলৰ এইফালে মানে কাষত থকা এখন সৰু গাৰ্ডেনৰ ফালে সোমাই আহিছোঁ। গাৰ্ডেনো সৰু, কিন্তু ভালদৰে ডিচিপ্লিন ফটো হৈছে, একেবাৰে সৰু দেখিব পাইছে চাগে। বহুত সৰু গাৰ্ডেন হয়। আৰু এইফালে অলপমান চাওঁ, এইফালে আৰু মানে দীপৰ বিলৰ ভিউটো একদম খোলা অপেন ভিউ আছে ন, তো এইফালে ভালদৰে চাব পাৰি। আৰু আছে এটা দুটা বস্তু আছে, মানে অলপ সময় এইফালে বহিব পাৰে, ইয়াতে বাৰাণ্ডা টাইপ আছে। আৰু এইফালে এনেকুৱা এৰিয়া আছে, ফটো তুলিব পাৰে। তো ইয়াৰে ভিতৰত নিজৰ মুখখন সোমাই ভালদৰে চেলফি টেলফি ল'ব পাৰে আৰু। আৰু এইফালে নাওবোৰ এনেকুৱা মানে থৈ দিয়া হৈছে, মানে যেতিয়া মানে বিলখন খালী হৈ যায়, তেতিয়া মানে চাগে অলপমান নাওটো উঠিব পাৰি চাগে। এতিয়া মানে মেটেকা দি গোটেই বিলখন ভৰি আছে ন, তো সেইকাৰণে অলপ দিগদাৰী হয়। আৰু এইফালে এইটো এটা টাৱাৰ, ৱাটচ টাৱাৰ টাইপ দিছে, তো এইফালে ওপৰত যাব পাৰি। তো আমি যামেই আৰু, আছে যিহেতু। শান্তি কিবাকে এইটো কোনো নাই। তো এইটো মানে এইমাত্ৰ আহিল, বেছি ভিৰ ভাৰ ভাল নালাগে ব্লগিঙত, বিশেষকৈ বহুত ডিষ্ট্ৰেক্ট কৰে মানে। তো এতিয়া 10-15 মিনিট ৰখি এখনমান ফটো তুলিম আৰু ওলাম আৰু ইয়াৰ পৰা, বেছি সময় নাথাকোঁ। আৰু এইফালে আমি পামৈৰ ফালেও চাগে যাম, যদি যাওঁ দেখা পাব নিশ্চয় ভালদৰে। That's it. এতিয়া আমি আকৌ নিজৰ গাড়ীৰ ওচৰলৈকে আহিছোঁ। আৰু আজিকালি পিছৰ যে এইটো দলংখন তালৈকে যাব নিদিয়ে, মানা কৰে, অলপ ৰিক্সি জেগা ন। আমি ইমান ট্ৰাই নকৰিলোঁ আৰু নাযাওঁ। তো এতিয়া আমি আকৌ গাড়ীত বহি কিনে আকৌ আমি যাম পামৈৰ ফালে যাম। তো পামৈত মই এবাৰ গৈছোঁ, কিন্তু একেবাৰে ভিতৰৰ ফালে যোৱা নাই। তো অলপ ভিতৰৰ ফালে যাম। তাতে মানে অলপ পাহাৰীয়া টাইপ অলপমান ঠাই আছে দেখুৱাবলগীয়া ভাল। মই এনে মানে অলপমান গৈছিলোঁ ন, সেইকাৰণে গম পাওঁ আৰু। তো আজি ভালদৰে যাম, ভালদৰে দেখুৱাম কি আছে ভিতৰত। আমি আহিলোঁ আৰু পামৈৰ ফালে এইফালে সোমাই আহিছোঁ, অলপ আপ আছে, দেখা পাইছে চাগে। তো ইয়াতে মানে এনেকুৱা গণেশ মন্দিৰ এটা আছে, বেলেগ একো নাই। তো মই লাষ্ট টাইম চাগে ইয়াৰলৈকে আহিছিলোঁ। আৰু এইফালে গণেশ মন্দিৰ আছে। তো এইফালে বাহিৰৰ ফালে, এইফালে পিছফালে যাব পাৰি, অলপ ভাল আৰু কি আছে গম নাপাওঁ, যালে গম পাম আৰু মানে এইফালে ওপৰত মানে গাড়ী লৈ আহিলে 10 টকাৰ এটা টিকেট কাটিব লাগে। মন্দিৰটোতো আমি আহিছিলোঁ যোৱাবাৰ। তো এতিয়া অলপ আমি মন্দিৰটো পিছফালে গৈ আছোঁ। এইফালে আৰু ক'ৰবাত যাব পাৰি চাগে, অলপ সময় যাম আমি অলপ দূৰ। তো এইফালে চাওক, দুইফালে পাহাৰেদি আগুৰি আছে, আৰু এইফালে মাজত এটা ৰাস্তা আছে। তো বহুতেই ভাল পৰিৱেশ, আৰু খালি ৰ'দ পৰিছে, সেইটো এটা অলপ দিগদাৰী হৈ আছে। তো এইফালে চাগে আগৰ ফালে কিবা মন্দিৰ নে কিবা চাগে আছে, মই যিমান জানো, কাৰণ বহুতৰ পৰা শুনি থাকোঁ মুখত। তো ভাবিলোঁ যিহেতু আজি এইফালে আহিছিলোঁ, একবাৰ সোমাই যাওঁ আৰু। তো মানে মন্দিৰটো পাৰ হৈ অলপমান খোজকাঢ়ি আহিলেই মানে এইফালে এটা শিৱ মন্দিৰ পায়। এইটো শিৱ মন্দিৰ দেখিছে। তো এইটো শিৱ মন্দিৰ, আৰু চাগে এইফালে কিবা আছে, ভালদৰে গম নাপাওঁ। অলপ সময় ৰখিছোঁ, মানে ৰ'দ ইমান পৰি আছে ন, সেইকাৰণে অলপমান মানে পূৰা মানে ঘাম ওলাই গৈছে। এইফালে আছে, কাৰণ মানুহ বহুত আহিছে, কিবাতো আছে এইফালে, গম নাপাওঁ। ছাছপেন্স, এ বিগ ছাছপেন্স ফৰ আছ।
সময় খোজকাঢ়ি অহাৰ পিছত ফাইনেলি আমি পালোঁ ডেষ্টিনেশ্যনে কওঁনে যি মন্দিৰ আছে মানে বহুত ডাঙৰ, ইমান ভিৰ মই সঁচাকৈ এক্সপেক্ট কৰা নাছিলোঁ, ইমান ভিৰ মই এক্সপেক্টে কৰা নাছিলোঁ কুমাৰ আৰু মই। বাট আৰু এইফালে নিজৰা আছে, মাত যদি শুনিব পাইছে। তো আচল গেমছ চাগে নিজৰাৰে এই জেগাটোৰ মানে আচল গেমছ। তো এইটো নিজৰা এনেকুৱা এইবিলাক দেখিছে এনেকুৱা টাইপ মানে। তো এতিয়া আমি অলপ ভাল ভাল শ্বৰ্ট ল'ম। তো এনেকুৱা জেগাত আৰু কি লাগে, এনেকুৱা এটা মাহৌল আছে, ইমান মানুহ আছে আৰু আমি ব্লগিং কৰি আছোঁ, কি লাগে। তো আমি এতিয়া মানে নিজৰাটোৰ কাষত আছোঁ, অলপমান মজা লাগিছে, ঠাণ্ডা পৰিৱেশ মানে সঁচাকৈ ইমান মানে এক্সপেক্ট কৰাই নাছিলোঁ আমি, মানে এনেকুৱা এটা মানে চিটুৱেশ্যন মানে মানে এটমছফিয়াৰ এটা পাম বুলি। তো এইফালে নিজৰাৰ মানে শিৱ বাবাৰে মূৰ্তি মানে পূজা কৰা হয় ইয়াতে, বহুত মানুহ আছে মানে বেছিভাগ ফটো চটো তুলি আছোঁ, ভিডিঅ' বেছি ভিডিঅ' কৰিছোঁ এনেকৈ নিজৰাৰ ওচৰতে দুটাবাৰ থিয় হৈ আছোঁ, ভাল লাগিছে। আৰু কুমাৰ তাতে কি ভাবিছে সিয়ে জানে। আৰু পূজা কৰিবৰ কাৰণে এটা মানে বহুত দীঘল লাইন এটা আছে এইফালে। তো আমি যদি এতিয়া যাওঁ কম আমি আধা ঘণ্টা ৰখিবই লাগিব, সেইকাৰণে আমি বাহিৰতে আছোঁ। আৰু যদি আপোনাৰ ভাগৰ লাগে তো ইয়াতে এনেকুৱা চিট আছে, তাতে আহি কিনে বহিব পাৰে। আৰু যদি আপোনাৰ মাইণ্ডটো অলপ বেছি ক্ৰেজি হয় তেন্তে কাষৰ ঠাইবোৰ অলপমান এক্সপ্ল'ৰ কৰিব পাৰে আৰু পাহাৰ চাহাৰ বগাব পাৰে। তো এতিয়া যিটো আমি কৰি আছোঁ আৰু গোটেইখিনি ঘূৰাৰ পিছত ফাইনেলি আহি কিনে আপুনি ইয়াতে বহিব পাৰে যদি আপোনাৰ ভাগৰ লাগিছে বেছি। তো এইফালে কি মানে পূজা প্ৰাৰ্থনা কৰা হয়, এইফালে চবে কিবা ফল মূল লৈ সেৱা চেৱা কৰে। আৰু সেইফালে দিয়ে মানে ডাঙৰ নিজৰাটো আহি কিনে এনেকৈ এইফালে তলেদি বৈ যাই থাকে। তো এইখিনি আছিল পামহিৰ ভিতৰৰ ফালে থকা মানে শিৱ মন্দিৰ গোটেই এৰিয়াখিনি। আই হোপ মই গোটেইখিনি ভালদৰে কভাৰ কৰিব পাৰিছোঁ। তো এতিয়া আমি পামহিৰ পৰা মানে শিৱ মন্দিৰটোৰ পৰা বাহিৰলৈ গৈ আছোঁ। তো তোমাৰ আজি কেনেকুৱা লাগিছে? অলপমান ভালে লাগিল, ভালটো লাগিবই মানে, ইমান মানে সুন্দৰ পৰিৱেশ মানে বহুতেই ভাল লাগে। তো আহি যোৱাটো আপত্তি নাই। তো নহওক আজি ৰাইডৰ লগতে অলপমান মন্দিৰ দৰ্শন লগতে নেচাৰ এক্সপ্ল'ৰেশ্যন চব হৈ গ'ল আজি আমাৰ এটা ভ্লগতে। তো এতিয়া আমি বাহিৰলৈ গৈ আছোঁ আৰু আজিৰ এই ভিডিঅ'টো মই ইয়াতে খতম কৰিছোঁ। তেতিয়ালৈকে বি এ পাৰ্ট অফ মাই চেনেল, ছাবস্ক্ৰাইব এণ্ড গুড বাই।